welcome back to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকলে লৈ আহিছো চিকেন লিভাৰ ফ্ৰাই ৰেচিপি। আহকচোন আমি চিকেন লিভাৰ ফ্ৰাই বনাবলৈ কি বস্তু লাগে চাই লওঁ। এয়া চিকেন লিভাৰ, এয়া পিয়াজ, জালুক পাউডাৰ, নৰসিংহ পাত, জিৰা পাউডাৰ, আদা নহৰু পেষ্ট আৰু জলকীয়া গুড়ি, হালধি পাউডাৰ, তাৰপিছত গোটা জলকীয়া অলপ। আহক আমি এতিয়া বনাওঁ। এখন কেৰাহী পাতি লৈছোঁ, এইটো গৰম হ'বলৈ দিয়া হৈছে অলপ টাইম। এতিয়া তেল দিম। এয়া তেলখিনি দি দিছোঁ গৰম হ'বৰ কাৰণে। এতিয়া পিঁয়াজখিনি দি দিয়া হৈছে। এতিয়া দিম নৰসিংহ পাত কেইটামান। এতিয়া দিম গোটা জলকীয়া, এতিয়া লিভাৰখিনি দি দিম। এতিয়া দিম আধা চামুচ নিমখ, এতিয়া দিম জালুক পাউডাৰ, এতিয়া দিছোঁ আদা নহৰু পেষ্ট, এতিয়া দিম হালধি পাউডাৰ, তাৰপিছত দিম জলকীয়া পাউডাৰ, এইখিনি আমি মিক্স কৰি লওঁ। সিজিবৰ কাৰণে 5 মিনিটমান মই থৈ দিছোঁ। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। এতিয়া মই ইয়াত দি দিম জিৰা পাউডাৰ, অকণমান দি দিছোঁ।
গৈছেহি জিৰা পাউডাৰখিনি অকণমান মিক্স হওক তেতিয়ালৈকে মই থৈ দিছোঁ ভিডিঅ'টো এয়া মোৰ লিভাৰ ফ্ৰাই বনাই হৈ গ'ল মই ধুনীয়াকৈ সজাই থৈছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে আজিলৈ মই ইমানতে সামৰিছোঁ বা